So hi hello namaskar and welcome back to my channel Mon Vlogs. Today jonalu sagotom mor onyo ta video guys. Etu kono vlog video nohoy, etu hoise guys review video. Dr. Bezbura 2 hokole janu saise mo sai hello. So ekhonor korim review guys. So video skip nora koi sai thako guys. এখন এতিয়া মোৰ চহৰ ডিএসপি মহাদেৱ বৰবৰুৱা চহৰ চিন্তা কৰিবলগীয়া বিষয় কি নাচিব জানো মই নাচিব হে এ বন্ধ কৰ সকলোৱে নিশ্চয় চাইছে বহুতে চোৱা নাই বহুত দিন হ'ল বাৰু 12-13 দিন হৈ গ'ল ভিডিঅ'টো ৰিলিজ হোৱা মই ৰিসেন্টলি চালো গাইস ইমান দিন চোৱা নাছিলো আৰু একদম মানে গাঁৱলীয়া ল'ৰা হিচাপত একদম সঁচা ৰিভিউ দিম ডক্টৰ বেজবৰুৱা 2 আগৰ ভিডিঅ'বোৰ যদি চাইছে মই কৈছিলো ডক্টৰ বেজবৰুৱাখন চাম আৰু ইয়াৰে ৰিভিউ দিম সো আজি ওলাইছো ভিডিঅ'টো ৰিভিউ দিবলৈ তার মাজতে গাইস তার একটা কিছুমান কথা কোৱাই লোৱা দৰকাৰ মানে গাইস অসমীয়া সিনেমা জগতত আগৰ সিনেমাবোৰ যদি আপোনালোকে চাইছে আৰু এতিয়া যিবোৰ অসমীয়া সিনেমা বিশেষকৈ জুবিনদা নিৰ্মিত জুবিনদা থকা জুবিনদা পৰিচালনাবোৰ ডক্টৰ বেজবৰুৱাটো কৰা নাই জুবিনদা থকা সিনেমাবোৰ চাব গাইস দুটাৰ মাজত বহুতো ডিফাৰেন্স আহিছে অসমীয়া সিনেমা জগতত আগৰ দিনৰ সিনেমাবোৰত গাইস বেছি টাইমৰ সিনেমা আছিল অলপ টাইমৰ সিনেমা আছিল তার ভিতৰত গাইস গান বহুত বিলাক আছিল গাইস সিনেমা আছিল কম কন্টেন্টটো আছিল গাইস খালি অনলি লাভ ষ্টৰীৰ ওপৰত আগৰ দিনবোৰত কিন্তু আজিকালি গাইস যিবোৰ অসমীয়া সিনেমা নট অনলি লাভ ষ্টৰী গাইস লাভ ষ্টৰী অলপ কমই থাকে নাই ডক্টৰ বেজবৰুৱাটো মই জানা মতে মই ভাবা মতে কোৱা মতে মানে যিখিনি মই নিজে দেখিছোঁ ডক্টৰ বেজবৰুৱাটোত লাভ ষ্টৰী ইমান নাই ইমান এটা লাভ ষ্টৰী নাই এইটো গাইস পঠান যেনেকুৱা আছিল এখন একশ্যন মুভি এখন একশ্যন মুভি বুলি ক'ব পাৰি লজিক বহুত আছে গাইস আগৰ ডক্টৰ বেজবৰুৱাখনৰ লগত এইটো বহুত ৰিলেটেড হয় ডক্টৰ বেজবৰুৱা 2 খন বহুত ৰিলেটেড নিপুণ গোস্বামী ছাৰ স্বৰ্গীয় নিপুণ গোস্বামী ছাৰে পৰিচালনা কৰা ডক্টৰ বেজবৰুৱাটো একদম ধুনীয়া হৈছে গোটেইখিনি ক'বলৈ নিবিচাৰোঁ ৰিভিউ গাইস সকলোৱে চালে গম পাব মোৰ কথাতনো কি আহি যায় তথাপিও যিখিনি চাইছোঁ সেইখিনি আপোনালোকৰ আগত মই দাঙি ধৰিছোঁ তো গাইস এইবাৰ আহিছোঁ ডক্টৰ বেজবৰুৱা 2 চিনেমাখনৰ গাইস অভিনয় যিবোৰ কৰিছিল অভিনেতাবোৰ সেইবোৰৰ বিষয়ে জুবিনদাৰ অভিনয় আল্টিমেট হৈছে মোৰ মতে বেলেগৰ মতে কি নাজানো জুবিনদাই এজন IPSৰ কৰিছিল তাতে জুবিনদাই ধুনীয়াকৈ নিজৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে ধুনীয়া পাৰফৰ্মেঞ্চ দেখুৱাইছে তাৰে পিছত গাইস সিনেমাখনত এটা বস্তু মই ভাল পোৱা নাই ইমান গাইস তাতে এজন মুখ্যমন্ত্ৰী আছিল তেওঁ কি কৰিছিল মুখ্যমন্ত্ৰী অলপ টাইমৰ কাৰণে ওলাইছিল সিনেমাখনত আৰু তেওঁ কি কৰিছিল গাইস এনেকুৱা এক্টিং কৰিছিল সিনেমা হলত সকলোৰে হাঁহি উঠিছিল গাইস যদি দেখা যায় আন সিনেমাবোৰত সাউথ সিনেমাবোৰত কি কোনোবা এজনে যদি এডভোকেট বা মুখ্যমন্ত্ৰী ৰোল প্লে কৰে তেওঁলোকে সেই টাইমখিনি ধুনীয়াকৈ কভাৰ আপ কৰিব চেষ্টা কৰে ধুনীয়াকৈ মিলাব চেষ্টা কৰে কিন্তু এইখনত কি হ'ল অলপমান ডিফেক্ট থাকি গ'ল মোৰ মতে যে তেওঁ দৰ্শকক অলপমান হহুৱাবলৈ চেষ্টা কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ যিটো এক্টিং সেইটো দৰ্শকে কেৱল হাঁহিলে তো বন্ধুসকল চিনেমাখনৰ বিষয়ে কেৱল এইখিনিয়ে মই নিজৰ মতামত প্ৰকাশ কৰিলোঁ ভাল ক'লোঁ নে বেয়া ক'লোঁ মই নিজে নাজানো কিন্তু মোৰ মতে মই যিখিনি চাইছোঁ সেইখিনিয়ে কৈছোঁ আপোনালোকক যদি বিশ্বাস হোৱা নাই গাইছ প্লিজ যাই চাব পাৰে আপোনালোকে মই অনুৰোধ জনাওঁ ডক্টৰ বেজবৰুৱাখন আপোনালোকে চাওক নিজৰ ফালৰ পৰা মত ব্যাখ্যা কৰক আপোনালোকে এখন গণতান্ত্ৰিক দেশ সকলোৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে মই কৰিছোঁ মোৰ মতামত প্ৰকাশ তাৰ ওপৰত গাইছ মই এটা ভিডিঅ' চালোঁ অলপ আগতে চেনেলটোৰ নাম নকওঁ তেওঁ কি কৰিছিল গাইছ কেইদিনমান আগত ৰিভিউ দিছিল আৰু এতিয়া আকৌ তেওঁ কণ্টেণ্ট ক্ৰিয়েট কৰিছে এটা যে ডক্টৰ বেজবৰুৱা 2ৰ ওপৰত যদি ভিডিঅ' দিয়ে তো পুলিচ কেছ হ'ব পাৰে গাইছ চ' মই এখন গণতান্ত্ৰিক দেশ হিচাপে নিজৰ মতে ৰিভিউ দিছোঁ কাৰোবাৰ যদি প্ৰব্লেম হয় পুলিচ কেছ কৰিব পাৰে ন' প্ৰব্লেম এখন গণতান্ত্ৰিক দেশ পইচা খৰচ কৰি চিনেমাখন চাইছোঁ গতিকে ৰিভিউ দিম জুবিনদাই একো এইটোৰ ওপৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই বাকী এটা ল'ৰা আছিল যিয়ে চিনেমাখন গোটেইখিনি বেলেগ এখন কাণ্ট্ৰিৰ পৰা চাই কিনে হল ৰেকৰ্ডিং কৰি কিনে গাইছ ইউটিউবত এৰিছে আৰু বহু পাব্লিচিটি পাইছে তাৰপিছত সেইবোৰ চেনেল বন্ধ হ'ব লাগে গাইছ মোৰ মতে নিশ্চয় বন্ধ হ'ব লাগে কিন্তু গাইছ চিনেমাখন চাই আহি চিনেমা এখন যদি নিজে চকুৰে চাই আহি তেওঁ যদি ৰিভিউটো দিছে ইয়াতে কোনো ধৰণৰ ভুল নাই ৰিভিউ সকলোকে দিব পাৰে চ' ময়ো দিছোঁ জুবিনদাৰ চিনেমা হিচাপে মই কিবা এটা আছে গাইছ অসমত জুবিনদাৰ চিনেমা অসমীয়া চিনেমা চলিবলৈ মই বিচাৰোঁ সকলোৱে বিচাৰে জুবিনদাৰ চিনেমা অসমীয়া চিনেমা চলক চ' এইখিনি কৈ মই ভিডিঅ'টো সামৰিছোঁ গাইছ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাম অন্য এটা ভিডিঅ'লৈ গাইছ টিল দেন টাটা বাই বাই গাইছ